everyone, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু এখন খালী বাছৰ পৰা খালী বাছখনৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি আমি যাই আছোঁ কলেজৰ পৰা উত্তৰ গুৱাহাটী। আমি শিলালিপি চাব যাম আৰু এতিয়া আমি কলেজলৈ যাই আছোঁ। বাছখন যিহেতু আমাৰ ইফাললৈ আমি উঠি আহিলোঁ আৰু কিবা আছে দেখাইছোঁ। আৰু এইফালে ধ্ৰুৱ কালি টোপোলা লৈ খোৱা বস্তু বগা ওয়েলকাম গাইস, ওয়েলকাম। ভাল লাগছিলে যাই বোলে ভাল লাগছে। আৰু যিহেতু আমি কলেজৰ পৰা যাম শিক্ষামূলক ভ্ৰমণ, সেয়েহে আমি বেনাৰখন বনাই লৈ ধুনীয়াকৈ অসমীয়া বিভাগ শিক্ষামূলক ভ্ৰমণ এনেকৈ লিখি বেনাৰ এখন বনাই আমি ধুনীয়াকৈ বাছখনত লগাই লৈছোঁ। আৰু যিহেতু আমি কলেজৰ পৰা ক'তো যোৱাই নাছিলোঁ আৰু এইবাৰ আমাৰ লাষ্ট বছৰ, সেইবাবে আমি অলপ চবেই ধুনীয়াকৈ ফূৰ্তি কৰি গৈ আছোঁ। আৰু এতিয়া আৰু সকলোৱে অকণমান ডান্স কৰিলে গান লগাই বাছতে। আৰু এইফালে একদম গৰমৰ ৰ'দৰ কাৰণে চচা নিচিনা লগাই ময়ো অলপ ডান্স কৰিলোঁ লগৰ কেইজনীৰ লগত। আৰু এইফালে আমাৰ টপাৰ মিতালী তামাম নাচি আছে। এবাৰ চবেই ধুনীয়াকৈ ডান্স কৰি কৰি গৈ আছোঁ। আৰু উত্তৰ গুৱাহাটীলৈ বেছি দূৰ বাট নাছিলে আমাৰ, 1 ঘণ্টামান আমি পাই গৈছোঁ আউনীআটী সত্ৰ। সেইবাবে আমি ধুনীয়াকৈ সেইখিনি সময় এনজয় কৰিছোঁ আৰু সকলোৱে লগ লাগি। মধুস্মিতা তামাম জঁপিয়াই নাচিছে ৰাইজ। আৰু মান্দাকাটাৰ ৰাস্তাৰে আমি ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজেৰে আমি এতিয়া গৈ আছোঁ। পাহাৰৰ মাজে মাজে ইমান ধুনীয়া পৰিৱেশটো, বহুত বেছি ভাল লাগিছিল। আৰু এইফালে আমি আহি পালোঁ আউনীআটী সত্ৰ। সকলোবিলাকে বাছৰ পৰা নামিছে সত্ৰৰ ভিতৰলৈ যাবলৈ বুলি সকলোৱে হাল্লা কৰি থাকে ৰাইজ। আমি আহি আউনীআটী সত্ৰ পালোঁ, উত্তৰ গুৱাহাটী। আৰু এইফালে আমাৰ ছাৰ। আৰু এইফালে আমি যাবলৈ বুলি আগবাঢ়িছোঁ সত্ৰৰ ভিতৰলৈ সকলোৱে। আৰু সত্ৰৰ ভিতৰৰ পৰিৱেশটো বহুত বেছি ধুনীয়া আছিল, বহুত শান্ত পৰিৱেশ, ঠাণ্ডা পৰিৱেশ, চাফাও আছিল বহুত বেছি। আৰু আমি এইফালে সত্ৰৰ বাপদেৱক লগ পালোঁ।
তেওঁৱে আমাক সত্ৰখন এফালৰ পৰা ধুনীয়াকৈ দেখাব, ভিতৰলৈ লৈ যাব, মন্দিৰত ভিতৰলৈ আমি সেৱা কৰিবৰ কাৰণে। আৰু ইয়াতে গছ কেইজোপা চাওকচোন, ইমান বেছি ধুনীয়া আৰু ইমান চাফা হয়। আৰু এইফালে মই নিজকে অকণমান দেখাই দিলোঁ এতিয়া নিৰ্জালি দৌৰি আহে, তেওঁ ইয়াতে ওলালে। আমি এতিয়া সত্ৰৰ ভিতৰলৈ সোমাবলৈ লৈছোঁ, মন্দিৰত সেৱা কৰিবলৈ। আৰু এইফালে আমাৰ ছাৰ সকলোৱে সেৱা কৰি বাহিৰলৈ ওলাই আহিছে। আৰু সত্ৰৰ ভিতৰৰ বেৰবোৰত ধুনীয়াকৈ শংকৰদেৱ, হেমচন্দ্ৰ গোস্বামী সকলোবিলাকৰে ফটো ধুনীয়াকৈ এনেকৈ লগাই থোৱা আছিলে। আৰু সত্ৰৰ ভিতৰ মন্দিৰটো বহুত বেছি ধুনীয়া। আৰু আমি ধুনীয়াকৈ সেৱা কৰি আশীৰ্বাদ লৈ ভিতৰৰ মন্দিৰটো আপোনালোকক এবাৰ দেখুৱাই দিলোঁ ধুনীয়াকৈ। আৰু এতিয়া চবেই বাহিৰলৈ ওলাই আহিছোঁ। এতিয়া আমি ফটো উঠিম, আমাক প্ৰসাদো দিছে অকণমান। আমি আহিম বুলি গম পোৱা নাই, সেইবাবে অকণমান প্ৰসাদ দিছে সকলোকে খাবলৈ। তো আমি এতিয়া আউনীআটী সত্ৰৰ ভিতৰ ভাগত আহি পালোঁ। আৰু এতিয়া আমি মিউজিয়ামৰ ভিতৰলৈ আগবাঢ়িছোঁ। ইয়াতে এটা মিউজিয়াম আছে ধুনীয়া, আগৰ পুৰণি বস্তুবিলাক ইয়াতে ধুনীয়াকৈ সাঁচি ৰখা হৈছে। মিউজিয়ামটোৰ ভিতৰলৈ আমি আগবাঢ়িছোঁ। সংগ্ৰহালয়, আউনীআটী সত্ৰ সংগ্ৰহালয়। আৰু ভিতৰখিনি বহুত বেছি ধুনীয়া, দান পাত্ৰ আৰু বহুত কিবা কিবি বস্তু ইয়াতে আছে। চাওকচোন এফালৰ পৰা। আগৰ দিনত ৰজা মহাৰজাই ব্যৱহাৰ কৰা সকলো বস্তুৱেই ইয়াত দেখিবলৈ পোৱা গৈছে। পিতলৰ কলহৰ পৰা কাঠৰ থালৰ পৰা আদি কৰি পিতলৰ চৰিয়া সকলোবিলাক। যুদ্ধত ব্যৱহাৰ হোৱা যুদ্ধত ব্যৱহাৰ হোৱা সা সঁজুলি সকলোবিলাকে ইয়াত ধুনীয়াকৈ সংগ্ৰহ কৰি থোৱা আছে। আৰু ইয়াতে উৰল, আগৰ দিনত ব্যৱহাৰ কৰা উৰল চাউল খুন্দিবলৈ, আৰু কাঠৰ শৰাই আৰু ইফালে মুখা সকলোবিলাক আছে ইয়াতে। আৰু এইটো গদা হয়। আৰু ইয়াতে ভগৱতৰ দশম স্কন্ধৰ সকলোবিলাক কিতাপ বা এনেকৈ গীতৰ পুথি সকলোবিলাক ইয়াতে ধুনীয়াকৈ সংৰক্ষণ কৰি ৰখা হৈছে। গীতা শাস্ত্ৰ সকলোবিলাক আৰু কীৰ্তন পুথি সকলোবিলাকে ইয়াত বহুত ধুনীয়াকৈ সংগ্ৰহ কৰি ৰখা হৈছে।
সঁচাকৈ বহুত বেছি ধুনীয়া আছিল ভিতৰ ভাগ আমি বহুত ধুনীয়াকৈ চালোঁ আৰু এইফালে আকৌ মিতালী কেমেৰা ওলোৱা দেখি দৌৰি আছে আৰু এইখন বহুত ডাঙৰ শৰাই মোৰ ওচৰত মোতকৈ ওখ আৰু এইফালে কৃষ্ণা ফটো উঠি আছে ডিষ্টাৰ্ব দিলোঁ দিয়ক আৰু এতিয়া আমি আউনীআটী সত্ৰৰ পৰা যাবলৈ ওলাইছোঁ আমি আৰু বহুতকেইটা ঠাইতে যাম সেইবাবে ইয়াৰ পৰা সোনকালে ওলাই দিলোঁ আৰু এইফালে বিপুলে একদম চশমা পিন্ধি বেলেগ ষ্টাইলত খোজকাঢ়ি আছে আৰু আহি আমি এইফালে মন্দিৰ এটাত আহিছোঁ এইটো মণিকৰ্ণেশ্বৰ দেৱালয় সকলোবিলাক আপোনালোকক ধুনীয়াকৈ এফালৰ পৰা দেখুৱাই আছোঁ সেই থাকক আৰু ইয়াৰে পৰিৱেশটো বহুত বেছি ধুনীয়া আছিলে চাৰিওফালে আৰু কাষতে যিহেতু ব্ৰহ্মপুত্ৰ নদী আছে তাৰ পৰা বতাহ বলি আছিলে ধুনীয়া পৰিৱেশটো ঠাণ্ডা হৈ আছিলে আৰু আমাৰ ছাৰে আমাক সকলোবিলাক ধুনীয়াকৈ এফালৰ পৰা বুজাই আছিলে কেনেকৈ ক'ত কি হৈছে বা কোনটো কি মন্দিৰ সকলোবিলাক দেখাইছিলে আমাক আৰু এইটোৱে হৈছে মণিকৰ্ণেশ্বৰ দেৱালয় ইয়াতে বহু বছৰ পুৰণা এইবিলাক আৰু ইয়াতে ধুনীয়াকৈ শিলত মূৰ্তি খোদিত কৰা হৈছে শিল কাটি আৰু চবফালে চবে ফটো উঠাত ব্যস্ত ৰাইজ আৰু ইয়াৰ পৰা আপোনালোকক অকণমান ভিউটো দেখাই দিছোঁ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ পৰা ইমান ভালকৈ দেখা নাপায় তথাপিও আৰু ইয়াতে অলপ দেখা হৈছে চাওকচোন পৰিৱেশটো সঁচাই বহুত ধুনীয়া আছিল সকলোৱে গৈ বহুত বেছি ফূৰ্তি কৰিছে বহুত আনন্দ পাইছে আৰু এতিয়া আপোনালোকক আৰু অলপ তললৈ লৈ আহিছোঁ ইয়াৰ পৰা ব্ৰহ্মপুত্ৰটো সম্পূৰ্ণ দেখায়ে যায় আৰু ইমান বেছি ধুনীয়া আছিল এইখিনি ঠাই সঁচাকৈ দেই বহুত বেছিয়ে ধুনীয়া গৈ বহুত ভাল লাগিলে গছৰ পাতবোৰ নাছিলে যিহেতু ফাগুন মাহত গছৰ পাতবোৰ সৰি যায় সেইবাবে গছবোৰ লঠঙা হৈ দেখিবলৈ ধুনীয়া আছিলে কিছুমান গছত পাত হৈছেও নতুনকৈ আৰু বহুত ধুনীয়া বতাহ দি আছিলে আৰু এইফালে আজি ইয়াতে কোনোবাই বাৰ্থডে কিবা আছে চাগে সেইবাবে চেলিব্ৰেশ্যন কৰিব আহিছে আৰু এতিয়া আমি তলত গৈ আছোঁ তাত কৃষ্ণৰ খুৰাৰ চিন চাবলৈ বহুত তলত হয় ভৰি বিষাই গৈছে ৰাইজ খোজকাঢ়ি কিন্তু কয় নহয় যে চেষ্টাৰ ফল সদায় মিঠা সেইবাবে আমি গৈ কষ্টৰ ফল সদায় মিঠা হয় সেইবাবে আমি গৈ তলত ইমান ধুনীয়া ভিউ পইণ্ট এটা পালোঁ বহুত বেছি ধুনীয়া আছিলে চবেই গৈছে ভৰিৰ বিষ উঠাই হ'লেও কষ্ট কৰি আৰু বহুত ধুনীয়া দেই বহুত বেছি ধুনীয়া আৰু ইয়াতে খুৰাৰ মানে কৃষ্ণৰ খুৰাৰ চিন দেখা পোৱা আৰু এতিয়া আমি আগবাঢ়িছোঁ আন এটা ঠাইলৈ ইয়াতে কানাই বৰশী বোৱা শিলালিপি আছে আমি সেইখন চাবলৈ বুলি আহিছিলোঁ কানাই বৰশী বোৱা শিলালিপি আপোনালোকক সকলোকে দেখাই আছোঁ এইখন কানাই বৰশী বোৱা শিলালিপি আৰু ইয়াতে বহুত কিবা কিবি শিলালিপি লিপিবদ্ধ হৈ আছে চাওকচোন কেনে কষ্ট মিতালী লিপি চাব পাইছোঁ ৰাইজ আমি সেইফালে তলত গৈ চিৰি নামি বিৰাট কষ্ট পালোঁ এতিয়া ভৰি নচলে ভৰি কঁপি আছে পানী খাই তত পোৱা নাই কপোলৰ নিচিনা বহিছে ইয়াতে গছৰ তলত বতাহ লৈ আৰু এতিয়া আমি আগবাঢ়িছোঁ এটা মিউজিয়ামলৈ আনন্দৰাম বৰুৱা মিউজিয়াম এটা আছে ইনষ্টিটিউট অফ এনেকৈ
আনন্দৰাম বৰুৱাৰ ইনষ্টিটিউটৰ মিউজিয়াম এটা আছে। আমি তাতে আগবাঢ়িছোঁ চাবলৈ। আহকচোন একেলগে যাওঁ, সকলোবিলাক একেলগে চাওঁ। আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ বুলি এটা লাইব্ৰেৰী আছে ইয়াতে। আমি লাইব্ৰেৰীটো চাবলৈ বুলি আগবাঢ়িছোঁ। আৰু এতিয়া ভিতৰলৈ আহি ইয়াতেও চাব লগা বহুত কিবা কিবি আছিলে, সকলোবিলাক আমি চালোঁ এফালৰ পৰা। আৰু ইয়াতে বহুত কিবা কিবি বঁটা দিয়া এনেকৈ আনন্দৰাম বৰুৱাৰ এনেকৈ ফটোবিলাক লগাই থোৱা আছিল। আৰু এতিয়া আমি এইটো লাইব্ৰেৰীটোৰ ভিতৰলৈ আহিলোঁ। ইয়াত বহুত কিতাপ আছিলে, বহুত পুৰণা কিতাপ, ডিক্সনাৰী সকলোবিলাক ইয়াত আছিলে। সকলো জাতি জনগোষ্ঠীৰ কিতাপ বেলেগ বেলেগকৈ ৰাখি থোৱা আছিলে। সকলোবিলাক আমি এফালৰ পৰা ধুনীয়াকৈ চালোঁ। বহুত ভাল লাগিল এইটো যাই। আৰু এতিয়া গাড়ীত আহি বহুত ভোক লাগিছে, ৰাইচ খাবলৈ দিছে। মই দুটা কণী খোৱা নাই, মিতালী কণীটো মোৰ তাত থৈ দিছে, তাই খাব। আৰু ইফালে মিতালী খোৱাত ব্যস্ত হৈ গ'ল। বহুত ভোক লাগিছে। আৰু এতিয়া আমি কোকো-কোলা খালোঁ চিয়াৰ্ছ কৰি। আমাৰ খোৱা লোৱা হ'ল, আমি ধুনীয়াকৈ এতিয়া অলপ ৰেষ্ট লৈ আছোঁ। ছাৰ মেম আহি পোৱা নাই এতিয়ালৈ, আৰু আমি কিবা কিবি খাম আৰু কিবা কিবি আছে। আৰু এইফালে ডেইজি ভুজিয়া আৰু বুট একেলগে মিক্স কৰি খাইছে। কম্বিনেশ্যন বহুত ধুনীয়া। তাৰপিছত আমি আহিলোঁ দীৰ্ঘেশ্বৰী দেৱালয়। দীৰ্ঘেশ্বৰী দেৱালয় ইয়াতেও আমাক দেখুৱাবলৈ লৈ আহিলে। দীৰ্ঘেশ্বৰী দেৱালয়ত আগতে বহুতবাৰ আহিছোঁ, কিন্তু ইয়াৰ পৰিৱেশটো ধুনীয়া। আমাৰ হাতত সময় আছিলে, সেইবাবে আমি ইয়ালৈকেও আহিলোঁ। আৰু সকলোৱে এতিয়া ওপৰলৈ যাবলৈ আগবাঢ়িছে। মই অকণমান গ'লোঁ, কিন্তু আৰু মই নোৱাৰিলোঁ দিয়ক, ভৰি বহুত বিষাই আছিলে। কেদাৰ মন্দিৰৰ ফিল লৈ আছা নেকি? ভাগৰুৱা দলি ফুপে যাই আছে অৱস্থা। গ্ৰীনাৰী আৰু দীৰ্ঘেশ্বৰী দেৱালয়ৰ পৰিৱেশটো আপোনালোকক একবাৰ বহুত ধুনীয়াকৈ দেখাই দিছোঁ। মই যোৱা নাছিলোঁ, মিতালীক ভিডিঅ' কৰিব দিছিলোঁ, তাই ধুনীয়াকৈ কৰি লৈ আহিছে। আৰু পৰিৱেশটো ধুনীয়া, গছবোৰত নতুন পাত আহিছে, ভাল লাগিছে। আৰু এতিয়া আমি দীৰ্ঘেশ্বৰী দেৱালয়ৰ ভিতৰত প্ৰৱেশ কৰিলে ইয়াতে। আৰু দীৰ্ঘেশ্বৰী দেৱালয় চাই আমি ঘৰলৈ বুলি উভতিলোঁ। এতিয়া আমি আহি বাইহাটা চাৰিআলি পাৰোঁ। বাইহাটা চাৰিআলিত সকলোবিলাকে নামিলে নিজৰ নিজৰ ঠাইত। আৰু গ'ল দিয়ক ৰাইজ, শেষ হ'ল আমাৰ ভ্ৰমণ। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। আৰু এইফালে বিপুলক বিদায় দিলোঁ আমি, সি গ'লগৈ ঘৰত। আৰু এতিয়া ধ্ৰুৱও যাব, তাইক আৰু এতিয়া ধ্ৰুৱকো বিদায় দিলোঁ আমি। আৰু এতিয়া ময়ো নামিলোঁ দিয়ক।